Hello everyone, আজি আহিছো Brahmaputra Carnival লৈ যেটো অনুষ্ঠিত হৈ আছে অসম চৰকাৰৰ উদ্যোগত লাচিতঘাট গুৱাহাটীত আহক আপোনালোককো লৈ যাওঁ Brahmaputra Carnivalৰ বাকৰি লৈকে আৰু ইয়াৰ সমগ্ৰ পৰিবেশ আপোনালোকৰ সৈতে উপভোগ কৰিমগৈ এয়া আমি এন্টাৰ কৰিলো এন্ট্ৰেন্স এদি আৰু টিকেট কাউন্টাৰত আমি টিকেট কাটিবলৈ সোমালো তাত আমি অকনমান বাৰ্গেনিং কৰি মেলি টিকেট কেটা লৈ এন্টাৰ কৰিলো কাৰ্নিভেলৰ এৰেঞ্জমেন্টছ খিনি চাবলৈ So Brahmaputra Carnival 15 December পৰা 15 March লৈকে অনুষ্ঠিত হ'ব আৰু ইয়াত খুব বেছি ধুলি বতাহ বলিছে আপোনালোক যদি আহে প্লিজ এখন মাস্ক লৈ আহিব সো দ্যাট আপোনালোকৰ বেমাৰ আজাৰ নহয় ইয়াত আহিলে আপোনালোকে ভাবিব পাৰে যে আমি কি চাবলৈ পাম সো মই আপোনালোকক জনাব বিচাৰিছো যে ইয়াত আপোনালোকে আহিলে মেইনলি ফুড এণ্ড হেন্ডিক্ৰাফ্ট ষ্টলছ কিছুমান লোকেল আৰ্টিষ্ট এণ্ড ইভেন নিমন্ত্ৰিত গেষ্ট কিছুমান আহিব যেনেকৈ এটা ভেৰি ফেমাছ amittrivedi আহিব আৰু তেখেতসকলৰ সোলফুল কনচাৰ্টছবোৰ এটেণ্ড কৰিবলৈ পাব লগতে খুব বেছি থ্ৰিলিং এক্টিভিটিজবোৰ এটেণ্ড কৰিবলৈ পাব আৰু লগতে থাকিব ৱাটাৰ স্পৰ্টছ এতিয়া আমি কাৰ্নিভেলৰ ভিতৰত সোমাই সৰুকে প্ল্যান এটা কৰিছো যে আজি আমি ঘুৰিম ফুৰিম খাম আৰু ইভেন ধুনীয়া গানৰ পৰিবেশ এটাৰ মাজত গোটেই স্পৰ্টছ এক্টিভিটিজখিনি ফুল অন এনজয় কৰিম ইয়াত আপোনালোকে জেট স্কি ট্ৰেম্পলিন জাম্পিং আৰু অন্য কালচাৰেল ইভেন্টছবোৰ এটেণ্ড কৰিবলৈ পাব বাট আপোনালোকে সেইবোৰ এটেণ্ড কৰিবলৈ ফিজ দি সোমাব লাগিব যেহেতু আজি আমাৰ অলপ উই আৰ লো অন বাজেট সো আমি প্ল্যানটোত অলপ চেঞ্জেছ আনিলো সো মুভিং এহেড আমি হস্তশিল্পৰ ষ্টলছবোৰ চালোগৈ য'ত বিভিন্ন জিলাৰ ট্ৰাইবেল লোকসকলে বিভিন্ন ধৰণৰ বাঁহ বেতৰ শিল্প মাছ মৰা সঁজুলি আৰু আভূষণ আদি কেনেকৈ তৈয়াৰ কৰি পৰিধান কৰে তাকে আমাক দৰ্শকক পৰিচিত কৰাই দিছে আৰু এখেতলোকে কোৱা মতে আমাৰ শিপিনী বোৱনীসকলে থলুৱা চানেকি ব্যৱহাৰ কৰি এটা সীমিত পৰিমাণত ব্যৱসায়বোৰ কৰি আছিলে কিন্তু তাৰ মাজতে তেখেতলোকে বাহিৰৰ চানেকি আনি বস্ত্ৰ আৰু কুটিৰ শিল্পবোৰত ব্যৱহাৰ কৰিছিলে কিন্তু এতিয়া এটা কথা শুনি খুব বেছি ভাল লাগিলে যে আমাৰ নতুন প্ৰজন্মই নানা দিশতে অধ্যয়ন কৰি আমাৰ থলুৱা শিল্পকে নতুনত্ব দি ব্যৱহাৰ উপযোগী কৰি তুলিছে আৰু ইয়াৰ দ্বাৰা আমাৰ নতুন প্ৰজন্মক পুৰণিকলীয়া শিল্পবোৰক পৰিচিত কৰাই দিছে যাতে আমাৰ অসমখনক আমি হস্ত আৰু বস্ত্ৰ শিল্পৰ উদ্যোগবিলাকৰ জৰিয়তে অসমক আগুৱাই লৈ যাব পাৰোঁ তাৰ পিছত আমি আগুৱাই গৈ খাদ্যৰ ষ্টলছবোৰ চালোগৈ য'ত আপোনালোকে পলু ৰহি আপং কেকুৰা পৰ্ক সকলো ট্ৰাইবেল খাদ্য পাব আৰু ইয়াৰ দ্বাৰা গাঁৱৰ মহিলাসকলেও স্বাৱলম্বী হ'বলৈ সুবিধা পাইছে আৰু কৰ্মমুখী হৈছে আৰু আপোনালোকে বহুত লোকে জানেই যে আজিকালি ফাৰ্মেণ্টেড লিকুৱৰবোৰ ব্যৱসায় ক্ষেত্ৰত অসমৰ বাবে খুব লাভদায়ক আৰু নতুন পদ্ধতিত তৈয়াৰ কৰি তুলিছে বহুত লোকে যি আমাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী ব্ৰহ্মপুত্ৰ কাৰ্নিভেল পতাৰ উদ্দেশ্য এইটো যে আমাৰ অসমৰ গাঁৱে ভূঞে থকা সকলো শিল্পীয়ে যাতে প্ৰতিটো দিশতে আগুৱাই যাব পাৰে লগতে ব্ৰহ্মপুত্ৰৰ পাৰত থকা ক্ষুদ্ৰ ব্যৱসায় সকলোৰো যাতে উন্নতি হয় যেনেকৈ আমাৰ চাহ দোকানীজনৰ ফাষ্ট ফুড ষ্টলছবোৰ হাৰ্ডৱেৰ আৰু লগতে গাড়ী মেকানিকবোৰৰ আজিলৈ ইমানেই আজিলৈ আহিছোঁ বাই বাই